স্বাধীনতা সংগ্ৰামৰ ৭৫তম জয়ন্তী এইবাৰ আমি সকলোৱে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু এই স্বাধীনতা সংগ্ৰামৰ বিষয়ে আমি সকলোৱে কিতাপত বুৰঞ্জীত পঢ়িছিলোঁ। আজি মই আপোনালোকক এটুকুৰ এনেকুৱা ঠাইলৈ লৈ আহিছোঁ যিটুকুৰ ঠাই আপোনালোকে চাই নিশ্চয় ভাল পাব, কাৰণ আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত এই ঠাইটুকুৰ নগাঁও চহৰৰ নিচেই কাষত থকা বহৰমপুৰ, আৰু বহৰমপুৰৰ মই শ্বহীদ উদ্যানলৈ আহিছোঁ, য'ত আছে 4গৰাকী শ্বহীদৰ স্মৃতি, লগতে হিষ্টৰিকেল ইম্পৰ্টেঞ্চ থকা গছজোপা আছে। মই এই গছজোপা দেখুৱাম। আমি ইয়াত আহিলে আমি স্মৰণ কৰিব লাগিব শ্বহীদ ভোগেশ্বৰ ফুকনি, লক্ষী হাজৰিকা, পলুসুত, ঠগীসুত, আৰু তেওঁলোকৰ ইয়াত প্ৰতিমূৰ্তিও আছে। আজি মই ইয়াত আহিছোঁ এই কাৰণে যে আমি স্বাধীনতা দিৱস আমি যি পালন কৰিবলৈ আগবাঢ়িছোঁ, আৰু তাৰ কাৰণে আমাক স্বাধীন যি আমি ভাৰতত আছোঁ, আমাক যি উপহাৰ দি গ'ল ব্ৰিটিছাৰ্ছৰ পৰা আমাক মুক্ত কৰি গ'ল, সেই সকল শ্বহীদক আমি স্মৰণ কৰিবই লাগিব। আৰু তাৰ কাৰণে মই আজি আহিছোঁ বহৰমপুৰৰ শ্বহীদ উদ্যানলৈ। মোৰ পিছফালে আপোনালোকে দেখিছে 4গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি আছে, আৰু এতিয়া আগবাঢ়িম তেওঁলোকৰ প্ৰতিমূৰ্তিখিনি দেখুৱাম। তাৰপিছত মই গছজোপা দেখুৱাম, যিজোপা গছৰ তলত তেওঁলোকে মৃত্যু আঁকোৱালি লৈছিলে। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে হাজাৰ হাজাৰ লোক জঁপিয়াই পৰিছিল স্বাধীনতা সংগ্ৰামত জাতিৰ পিতা মহাত্মা গান্ধীৰ আহ্বানত। তাৰে ছবি দেখা গৈছিল অসমতো। বহৰমপুৰ শ্বহীদ উদ্যানৰ দেৱালত অংকিত ছবিৰ দ্বাৰা আমি উপলব্ধি কৰিব পাৰোঁ যে স্বাধীনতা সংগ্ৰামীসকলে কিদৰে যুঁজত নামি পৰিছিল আৰু প্ৰাণৰ বলিদানেৰে আমাক স্বাধীন কৰিছিল ব্ৰিটিছ শাসনৰ পৰা। এই বীৰ স্বতন্ত্ৰতা সংগ্ৰামীসকলক মই আজি মোৰ এই ভিডিঅ'ৰ যোগেদি শ্ৰদ্ধা নিবেদিব বিচাৰিছোঁ ৰাষ্ট্ৰীয় সংগীতৰ পৰিৱেশনৰ মাধ্যমেৰে। এই ৰাষ্ট্ৰীয় সংগীতটি পৰিৱেশন কৰিছে কবৰী কুসুম, ৰুণজুণ বৰা আৰু নয়ন অসম কলীয়া বৰীয়াই। আহকচোন আমি উপভোগ কৰোঁ ৰাষ্ট্ৰীয় সংগীতটি। জনগণ মন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা। पंजाब सिंधु गुजरात मराठा द्राविड़ उत्कल बंग विंध्य हिमाचल यमुना गंगा उच्छल जलधि तरंग तव शुभ नामे जागे तब शुभाशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। আৰু এতিয়া মই সেই গছজোপা দেখুৱাব বিচাৰিছোঁ। সেই গছজোপা মোৰ পিছফালে আছে, আপোনালোকে দেখিছে। এইজোপাই হ'ল গছ, যিজোপা গছৰ তলত আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ইয়াত মিটিং কৰিছিলে আৰু ব্ৰিটিছাৰ্ছৰ গুলীত তেওঁলোকে মৃত্যুক আঁকোৱালি লৈছিলে। আৰু তেওঁলোকৰ মৃত্যু আমি সদায় স্মৰণ কৰিব লাগিব, কাৰণ তেওঁলোকৰ বলিদানৰ অবিহনে আজি আমাৰ যিটো ৭৫তম স্বাধীনতা দিৱস আমি উদযাপন কৰিব গৈ আছিলোঁ, এইটো সম্ভৱ নহ'লহেঁতেন। ত' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিব লৈছোঁ। ব্লগটো একেবাৰে সৰু আছিলে, খালি মই বহৰমপুৰৰ শ্বহীদ উদ্যানখন দেখুৱাবলৈ আনিলোঁ। মানে শ্বহীদ উদ্যানখনৰ লগত জড়িত আমাৰ যিখিনি স্মৃতি আছে সেইখিনিৰ বিষয়ে মই আপোনালোকক সৰুকৈ জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰিব, কমেণ্টত জয় হিন্দ বন্দে মাতৰম লিখিব নাপাহৰিব। আকৌ এটা নতুন ব্লগত আপোনালোকক লগ পাম, তেতিয়ালৈকে বিদায় লৈছোঁ। বন্দে মাতৰম।